নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰথমে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DX Vlogs আছামলৈ। আৰু আজি আপোনালোকক মই দেখাব গৈ আছোঁ এটি প্ৰাচীন পুখুৰী। পুখুৰীটোৰ নাম শুনিলে আপোনালোকে গম পাব পুখুৰীটো কিমান প্ৰাচীন হ'ব পাৰে বা ইয়াৰ লগত ইতিহাস কেনেদৰে জড়িত হৈ আছে। আৰু যদি এই যাত্ৰাপথত মই তেনেকুৱা কোনো প্ৰাচীন বস্তু দেখা পাওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাই থাকক। বৰ্তমান মই যাত্ৰাপথতে আছোঁ, ৰাস্তাত আছোঁ, বৰ্তমান আপোনালোকে দেখাই পাইছোঁ মই গাড়ীৰে গৈ আছোঁ। আৰু এতিয়া আহি মই ৰতনপুৰ পাইছোঁ, অৰ্থাৎ টঙলা পাৰ হোৱাৰ পিছত মই ৰতনপুৰ নামৰ এখন ঠাই পাইছোঁ, য'ত আপোনালোকক মই এটি শিৱ মন্দিৰ দেখাব খুজি আছোঁ, যিটোত শিৱ মন্দিৰৰ নাম হ'ল দফলাকাটা মন্দিৰ। অৰ্থাৎ নামটোতে আপোনালোকে নিশ্চয় গম পাইছে দফলাকাটা মানে ইয়াত কিবা এটা ইতিহাস জড়িত হৈ আছে। আপোনালোকে বুৰঞ্জীত কোনোবা নহয় কোনোবা এখন হেৰিত আপোনালোকে পাই যাব ইয়াৰ ইতিহাসটো। আৰু এই মন্দিৰটো পাৰ হোৱাৰ কিছু সময় পিছত মই আহি বৰ্তমান পানেৰী পাইছোঁ। এই আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ, এয়া পানেৰী আশে প্ৰায় ওচৰ পাইছোঁ। আৰু পানেৰী পাৰ হোৱাৰ পিছত কিছু সময় পিছত মই গৈ মোৰ যিটো জেগাত আহি আছোঁ, যিটো বস্তু চাবৰ কাৰণে আহি আছোঁ, সেই জেগাটো পাম নিশ্চয়। এয়া আহি মই যিটো জেগালৈকে আহিছিলোঁ সেই জেগাটো পাইছোঁ। আৰু আপোনালোকক মই বৰ্তমান দেখুৱাব বিচৰা বস্তুটো আপোনালোকক মই দেখুৱাই আছোঁ। এইটো হ'ল এটি প্ৰাচীন পুখুৰী। আপোনালোকক মই এই পুখুৰীটো দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। আৰু এই পুখুৰীটোৰ নাম হ'ল ভুটীয়া পুখুৰী। নামে যাৰ পৰিচয়, ভুটীয়া পুখুৰী অৰ্থাৎ কিমান পুৰণি হ'ব পাৰে এইটো আপোনালোকে নামৰ পৰা নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু এই পুখুৰীটোৰ পাৰত এটি শিৱ মন্দিৰ আছে। আৰু এই পুখুৰীটোৰ সংৰক্ষণৰ দায়িত্ব চৰকাৰে নিজাববীয়াকৈ লৈছে, যাৰ বাবে তেওঁলোকক মই এই সুযোগতে ধন্যবাদো জনাইছোঁ। এনেকুৱা পুৰণি প্ৰাচীন যিবিলাক বস্তু আছে সেইবিলাকৰ দায়িত্ব চৰকাৰী কৰ্তৃপক্ষৰ পৰা লোৱাৰ বাবে তেওঁলোকক ধন্যবাদ নজনাই নোৱাৰি। আশা কৰোঁ আপোনালোকে পানেৰীৰ আশে পাশে যদি কেতিয়াবা আপোনালোক আহে নিশ্চয় এই পুখুৰীটো এবাৰ চাই যাব, কাৰণ বহুত প্ৰাচীন হয় এই পুখুৰীটো। বহুত ডাঙৰ নহয় কিন্তু বহুত প্ৰাচীন পুখুৰী। আৰু এনেকুৱা প্ৰাচীন বস্তুবোৰ চোৱা হেঁপাহ বহুতৰে থাকে, আৰু সেইবাবে আপোনালোকক মই পুখুৰী দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ নিশ্চয় চাই আছে, আৰু আপোনালোকে ভিডিঅ'বোৰ লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰিব। ধন্যবাদ।